আৰে কেলা এনেকা কাপোৰ পিন্ধিলে বোলে জংঘলৰ মানুহ হ'ব লাগে, এইখিনি পিন্ধি দেখিব তাহাঁতৰ অকাত নাই বে। এটাই ক'ব চুলি ৰাখিবলৈ অকাত নাই, এটাই ক'ব কাপোৰ পিন্ধিব অকাত নাই, আৰু এটাই ক'ব কণী খাব অকাত নাই। কেলা অসমত কি যে বোকা চোদাবিলাকৰ জন্ম হ'ল। Fuck off, लोग क्या कहेंगे देंगे भाड़ में जाए बाप में चिंता क्या कहती है भाड़ में जाए নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে অসমৰ কেৰিমিনাল। বন্ধুসকল, আজি যিজনীৰ ওপৰত কথা পাতিম সেইজনী হৈছে লোকৰ ঘৰৰ চোৱা চেলেকা। আমাৰ ঘৰৰ কাষৰ দাদা এটাই বিয়া পাতিছি, মানে কইনাটো মানে এনেকৈ ইংলিছ জানে আপোনালোকে শুনলি মানে পাগলা হৈ যাব। মানে এনেকৈ ইংলিছ জানে কইনাটোই। ৰাতি সদায় 12টাৰ পিছত অ ইয়েছ মানে এনেকেই থাকে। মানে ইমান ইংলিছ ক'বা জানে মানছো। আৰু আমাৰ কথা পাতিবই লাজ লাগে বৌজনীৰ ওচৰত। মানে বহুত ইংলিছ, পুৰা ইংলিছ কৈ থাকে। অ ইয়েছ। এই চোৱা চেলেকাজনীয়ে কাৰ বোৱায়েকে ইংলিছ ভিডিঅ' কয়, কাৰ বোৱায়েকে কি খায়, কাৰ বোৱায়েকে কি পিন্ধে, কাৰ বোৱায়েকে আল কৰে, কাৰ বোৱায়েকে বাল কৰে, এইজনীয়ে তাকে খবৰ ৰাখে। এইজনীকে লেউৰী বুলি কোৱা হয়। অসমত এনে কিছুমান ছোৱালীৰ জন্ম হ'ল যি নিজৰ সন্মান চিনি নাপায়তো নিজৰ মাক বাপেকৰ সন্মানো চিনি নাপায়। এনেকুৱা পাগল ছোৱালী থাকিলে কেতিয়াবা ওচৰৰ ৭২ বছৰীয়া খুৰাজনৰ লগতো কেতিয়াবা কৰি পাব। Hey guys, মই মানে প্ৰেমত এপ্লাই কৰিম বুলি ভাবিছোঁ। কি কিবা ডকুমেণ্টছ লাগে কোনোবাই জানে নেকি? আচলতে মই জানো কেলা। তুমি যদি প্ৰেমত এপ্লাই কৰিম বুলি ভাবিছা তেতিয়াহ'লে তোমাৰ হেৰি চাইজটো দৰকাৰ হ'ব। আৰু কেলা তাইৰ হাঁহিছা, লাউৰা হাঁহি মাৰিছ। আৰু এটা তোমালোকে কথা জানানে, অসমত বোকাচোদাৰ অভাৱ নাই। চাই লোৱাচোন। আৰে কেলা এনেকা কাপোৰ পিন্ধিলে বোলে জংঘলৰ মানুহ হ'ব লাগে, এইখিনি পিন্ধি দেখিব তাহাঁতৰ অকাত নাই বে। এটাই ক'ব চুলি ৰাখিবলৈ অকাত নাই, এটাই ক'ব কাপোৰ পিন্ধিব অকাত নাই, আৰু এটাই ক'ব কণী খাব অকাত নাই। মানে খালেও পিন্ধিলেও ৰাখিলেও সেইবিলাক চব অকাত লাগে নে কিনো? কেলা অসমত কি যে বোকাচোদাবিলাকৰ জন্ম হ'ল। তো বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। She like to fuck me, suck me, I'm the ice cream man.